Hi everyone, মই নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ মোৰ পাকঘৰৰ পৰাই আপোনালোকক স্বাগতম জনাইছোঁ। মানে এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ, লগতে দাইল আৰু ভাত চাহ আমাৰ ঘৰৰ নখোৱা আছে, তাকে বেছি ডাঙৰকৈ নহয় আৰু সৰু সুৰাকৈ আয়োজন কৰা হৈছে আৰু তাকে আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো প্ৰথমবাৰ আপোনালোকে শেষলৈকে চাই থাকিব। প্ৰায়খিনি মোৰ হৈ গ'ল, দাইল হ'ল, তাৰপিছত মাছ ফ্ৰাই কৰিছোঁ, এইফালে মিঠাই ফুটি আছে, তাকে আপোনালোককো দেখুৱাম। নখোৱা আমাৰ ইমান ডাঙৰকৈ কটা নহয় হোৱা, তাকে সৰু সুৰাকৈ কটা হৈছে আৰু বেছি আইটেম যোগাৰ কৰা নাই। সেইফালে মাছ আছে, পাকঘৰত বহুত ৰন্ধা হৈছে। এতিয়া মোৰ প্ৰায় দাইল আৰু মাছ ফ্ৰাই কৰি আছোঁ, লগতে হাজবেণ্ডে হেৰি কৰি আছে, হাঁহ গুচাই আছে। উঠনি ভিডিঅ' কৰা নহ'লে, কাৰণ ভাত পানী বনাই থাকোঁতে তাৰপিছত দিয়া মেলা কৰি থাকোঁতে বহুত দেৰিয়ে হৈ গ'ল। তাতে আমি দিনতে নটো খাম বুলি ভাবিছিলোঁ, কিন্তু দিনত আলহী দুলহী পোৱা অকণমান দেৰি হ'ল। সেইকাৰণে আমাৰ প্ৰায় 4-5টামান বাজিলে নেকি খোৱা। খাই বৈ তাৰপিছত ধোৱা পখলা কৰি পিনি অকণমান ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পিনি অকণমান বহি মেলি আজৰি হয়হে ভিডিঅ'টো বোলো এতিয়া শেষ কৰি দিওঁ। বাহিৰত যিহেতু ইমান ঠাণ্ডা পৰিছে, ইমান দেৰিলৈকে বাহিৰত থাকিবও নোৱাৰি ন। তাতে আজি আমাৰ ঘৰলৈ আলহীও আহিল। মানে আমাৰ মাহী হয়, মানে মোৰ হাজবেণ্ডৰ মাহী হয়। তেওঁ বোকাখাটত গৈ তেওঁ ৰাতিপুৱা 9টামান বজাতে পালেহি। তাৰপিছত আমাৰ তাকে বোলো ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ। কাইলৈ এফালে মৰ্ণিঙত এফালে যোৱাৰ কথা আছে, তাকে যিমানখিনি পাৰোঁ আপোনালোককো দেখুৱাই যাম, যিমানবোৰ দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই থাকিব। ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট কৰি দিব, আৰু এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকে। বাই বাই।